এতিয়া চাব এইটো কুৱেশ্যন লাষ্ট ইয়াৰ আপোনাৰ এডিআৰই লাষ্ট ইয়াৰ মানে ইয়াৰ আগৰ বছৰৰ যিটো এডিআৰই হৈছিলে 2022ত তেতিয়া এই কুৱেশ্যনটো আহিছিলে হা এতিয়া আমাৰ কুৱেশ্যন কথাটো হ'ল বহুতৰ মনত প্ৰশ্ন হয় ইমান ডাঙৰ কুৱেশ্যন কেনেকৈ সলভ কৰিম এতিয়া আপুনি চাব লাগিব ৰুট অভাৰ কেইটা ক'লৈকে আছে চাওক এটা তিনিটা টোটেল ৰুট অভাৰ আছে এইটো একদম শেষলৈকে আছে দেখিছে আপুনি নেক্সট যিটো ৰুট অভাৰ আছে এইটো শেষলৈকে আছে আৰু এইটো 3 নম্বৰ ৰুট অভাৰটো শেষলৈকে আছে তাৰ পিছত যি দুটা আছে এটা ৰুট অভাৰ 16 আৰু এটা ৰুট অভাৰ 9 হা এই দুটা একেলগে আপোনাৰ একদম লাষ্টলৈকে নাই আপুনি চাইছেনে গতিকে এতিয়া আমি কি কৰিম প্ৰথমতে যিকেইটা একদম লাষ্টলৈকে নাই সেইকেইটা আমি কি কৰিম ৰুট কেইটা আমি লৈ ল'ম ঠিক আছে আমি এইকেইটা বাৰু একে নিচিনাকৈ আমি ৰাখি থৈ দিলোঁ ঠিক আছে বাকীখিনি এজ ইট ইজ হ'ব হা 15 আপোনালোকে এক্সামত ইমানবিলাক লিখি থকাৰ কোনো দৰকাৰ নাই মই জাষ্ট এতিয়া আপোনালোকে বুজি পাবৰ কাৰণে মই লিখি দেখাইছোঁ কিন্তু পিছত আপোনালোকে লিখাৰ কোনো প্ৰয়োজন নাই এতিয়া চোৱা 16 ৰুট অভাৰ 16ৰ এইটো ৰুটটো কি হ'ব 4 হয়নে আৰু এইটো কমপ্লিট ৰুট হা এইটো ইয়ালৈকে ৰুট আছে তাৰপিছত ইয়াতে চোৱা এনেকৈ এইটো ৰুট অভাৰ 16টোৰ ৰুটটো 4 হৈ গ'ল তাৰপিছত তোমাৰ ৰুট অভাৰ 9ৰ ৰুট কিমান হ'ল 3 হ'ল এতিয়া আমাৰ কৰিবলগীয়া কি আছে এইটো যিটো ৰুট অভাৰ 51 প্লাছ ৰুট অভাৰ 134 এইখিনিতো একেই থাকিব এইবিলাক লিখি থাকিব দৰকাৰ নাই হা কিন্তু মই জাষ্ট দেখাইছোঁ তোমালোকক যিহেতু এতিয়া এইটো লাৰ্ণিং ফেজত চলি আছে এতিয়া কি হ'ল এইকেইটা যোগ কৰি দিয়া গোটেইকেইটা এইটো এটা ৰুটৰ আণ্ডাৰত আছে গতিকে এইকেইটা গোটেইকেইটা এটা ৰুটৰ আণ্ডাৰত আছে দেখিছা এইটো ৰুট এই এটা ৰুটৰ আণ্ডাৰত যিহেতু আছে এটা যোগ কৰি দিলোঁ আমি 42 প্লাছ 4 কিমান হ'ল 46 প্লাছ 3 কিমান হ'ল 49 হয়নে গতিকে এতিয়া তোমালোকে জানা 49ৰ ৰুট এটা আছে কিমান সেইটো কোৱাচোন 49ৰ ৰুটটো হৈছে কিমান হ'ব বাৰু 49ৰ ৰুটটো 7 হ'ব নাই 7 গতিকে ইনটু 7 তুমি ইনটু ডাইৰেক্ট ইনটু বুলি লিখি দিব পাৰা ইনটু 7 হয়নে এতিয়া তুমি নেক্সট কৰিবলগীয়া কি আছে চাবা নেক্সট কৰিবলৈ কি আছে এইটো সেম একে নিচিনা যাব 51 প্লাছ 134 প্লাছ 35 5 into 7 মানে 35 হয়নে এইবিলাক যিটো কম্পিটিটিভ এক্সাম ইমান লিখি থাকিব নালাগে তোমালোকে জাষ্ট এইটো যোগ কৰা মই এটা ভাঙি দেখাইছোঁ তথাপি 134 5 into 7 কিমান হ'ল 35 হ'লনে গতিকে কিমান হ'ল 9 আৰু পালে তোমাৰ 169 এতিয়া তুমি এইটো মনত ৰাখিব লাগিব যে 169 যেতিয়া হ'ল এটা 169 আহিব ন 169ৰ স্কুৱেৰ ৰুটটো কিমান তুমি জানিব লাগিব কিমান কোৱাচোন 169ৰ স্কুৱেৰ ৰুট হৈছে 13 হা এইকেইটা মনত ৰাখিবা স্কুৱেৰ ৰুট কেইটা কাৰ কিমান হয় এতিয়া যদি ইয়াতে 144 থাকিলে কিমান হ'ল 12 হ'ল 169 আছে গতিকে 13 হা 13 into 13 পূৰণ কৰি চাবা তুমি 13 into 13 এনে পূৰণ কৰি চাবা কিমান ওলায় ঠিক আছে এইটো 169 পাবা এতিয়া নেক্সট কি হ'ল আমাৰ নেক্সট চাবা এতিয়া ৰুট অভাৰ 51 প্লাছ 13 কিমান হ'ল এইটো 1 আৰু 3 কিমান হ'ল 4 5 আৰু 1 কিমান হ'ল 6 হয়নে এতিয়া তোমালোকে জানা 64ৰ ৰুটটো কিমান হ'ল 8 হয়নে গতিকে এইটো হ'ল এনচাৰ এতিয়া অপশ্যনটো কিমান আছে তুমি অপশ্যনটো চাই লোৱা বুজি পালা এনেদৰে অতি সহজে আমি এনেকুৱা অংকবোৰ কৰিব পাৰোঁ গতিকে এনেকুৱা ভিডিঅ' যদি আগলৈকে লাগে তেতিয়াহ'লে কাইণ্ডলি কমেণ্টত জনাবা থেংক ইউ